জয় হিন্দ বন্ধু আৰু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলোৱে নিশ্চয় ভাল আছে আৰু আগন্তক ভাল থাকিব। আৰু মোৰ ওচৰত আছে জাহিদুল ছাৰ, তেওঁ কৈছে SSC ডিগ্ৰীৰ কাৰণে। আৰু মই আছোঁ অসম পুলিচৰ কেণ্ডিডেট। মই যিহেতু মই আসাম পুলিচৰ কি কৰি আছোঁ, এপ্লাই কৰি আছোঁ নিশ্চয়, আৰু সকলোৱে কৰি আছে। তেওঁ SSC ডিগ্ৰীৰ ওপৰত ফ'কাছ, টাৰ্গেট আসাম কি হয় SSC ডিগ্ৰী, আৰু মোৰ সপোনটো হৈছে আসাম পুলিচ, টাৰ্গেট আসাম পুলিচ। মই আসাম পুলিচৰ মই বহুতবাৰ দি আছোঁ, দুইবাৰ দিছোঁ। একবাৰ 2022 দিছোঁ, আৰু ফৰেষ্টত দিছোঁ, একবাৰ দিছোঁ। মই ফৰেষ্টত লগে তিনিবাৰ হৈ যাব। অলপ হ'লে মোৰ এক্সপিৰিয়েঞ্চ আছে আসাম পুলিচৰ কাৰণে। তেওঁ SSC ডিগ্ৰী দিছে আৰু একবাৰ তেওঁৰ এক্সপিৰিয়েঞ্চ আছে। আৰু অসম পুলিচৰ কাৰণে আপোনালোকে কেনেকুৱা প্ৰিপাৰেশ্যন কৰি আছে, নিশ্চয় ভাল প্ৰিপাৰেশ্যন চলাই যাওক। কাৰণ মুঠতে বেছি সময় নাই আপোনাৰ হাতত, মাত্ৰ আজি কিমান তাৰিখ হয়, 11 তাৰিখ, আৰু বেছি দিন নাই, আৰু 10-12 দিন আছে আপোনাৰ হাতত। আৰু মই আসাম পুলিচৰ কেণ্ডিডেট হয়, অসম পুলিচৰ কাৰণে মই প্ৰিপাৰেশ্যন চলাই আছোঁ। মোৰ টিম সকলো আছে, আৰু প্ৰিপাৰেশ্যন মুঠতে চলাই যাওক, তাকলা ৰাখক। আৰু আপোনালোকে কোন কোন ডিষ্ট্ৰিক্টৰ পৰা দেখি আছে নিশ্চয় জনাব। আৰু মই হাইলাকান্দিৰ পৰা ভিডিঅ' বনাই আছোঁ। মোৰ নাম হৈছে মুস্তাক চৌধুৰী, আৰু আপোনালোকে দেখি আছে হাইলাকান্দি ফিজিকেল একাডেমি। সকলোৱে কি ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বহুত প্ৰিপাৰেশ্যন কৰি আছে, এতিয়া প্ৰিপাৰেশ্যন চলাই আছে। ৰান কৰিলোঁ, লং জাম্প কৰিলোঁ, চিন আপ মাৰিলোঁ, বহুত ধুনীয়াকৈ হৈছে। আৰু এতিয়া বৰষুণ আহিছে,